বৰ্ণালী ইমান ধুমধামে ইয়ালৈ মাতি পঠালা কিয়? কিবা হৈছে নেকি? নে কিবা দৰকাৰ হৈছে তোমাৰ? মই ৰমেন খোৱা দোকানতে আছিলোঁ। ভোক লাগিছে বুলি কিবা এটা বাহানা দি আহিলোঁ। তুমি ফোন কৰি ইয়ালৈ মাতি পঠালা কিয়? কোৱাচোন। দীপাংকৰ, মই তোমাক ইয়ালৈ দুটা ইম্পৰ্টেণ্ট কথাৰ কাৰণে মাতি আনিছোঁ। কোৱাচোন কি কথা? দীপাংকৰ, মোক ঘৰত আৰু নপঢ়াওঁ বুলি কৈছে আৰু বিয়াৰ কথা কৈছে। মই এই দুটা কথা শুনি পেলাই খালত যে জঁপিয়াই মৰিম সেইটো সঁচা। ধেত, কিয় এনেকৈ কৈছা? প্ৰথম কথা, মই তোমাক বহুত ভাল পাওঁ। তোমাৰ বাহিৰে মই বেলেগৰ লগত বিয়া হ'ব নোৱাৰোঁ। সুখে দুখে মই তোমাৰ লগতে থাকিম। আৰু দ্বিতীয় কথা, মই পঢ়াই এৰিব নোখোজোঁ। ভালকৈ পঢ়ি কিবা এটা কৰাৰ বহুত হেঁপাহ আছে। বিএটো নপঢ়িলে ভাল কাম এটা পাম ক'ত কোৱা? আৰু মোৰ বিএটো কৰাৰ বহুত আশা আছে। আৰু মই ঘৰত ক'বও নোৱাৰোঁ যে মোক পঢ়া বুলি। ঘৰত বহুত অৱস্থা বেয়া। তথাপিও হাই ছেকেণ্ডেৰীলৈকে পঢ়ালে আৰু শক্তি নাই। সেইবাবে মায়ে এনেকৈ কৈছে। মই কি কৰোঁ একো বুজিয়ে পোৱা নাই। ৰ'বাচোন, ইমান অধৈৰ্য নহ'বা। মই আছোঁ নহয়। তোমাৰ বিএ পঢ়িবলৈ বহুত আশা আছে যেতিয়া, এই আশা মই পূৰণ কৰিম। মই কষ্ট কৰি তোমাক পঢ়াম। মই কথা দিছোঁ। কিন্তু মোৰ ঘৰত এইটো কথা মানি নল'ব। তুমিতো জানাই, মায়ে অলপ ধনী ল'ৰালৈ মোক বিয়া দিব, কাৰণ মই ঘৰৰ একমাত্ৰ ছোৱালী। তেতিয়াহ'লে আমি পলাই বিয়া হ'ব লাগিব। লাগিলে মোৰ ঘৰত আনি তোমাক পঢ়াম। ঠিক আছে তেন্তে, আজি ৰাতি মই ৰেডি থাকিম, আহিবা নিব। বাহ, আজিয়ে যাবানে? যা। ঠিক আছে, মই দোকান বন্ধ কৰি আজি তোমাক আনিব যাম। জানাই লোকৰ দোকানত থাকোঁ। তেনেকৈ কষ্ট কৰি তোমাক পঢ়াম। অলপ টনাটনি হ'ব, পাৰিবা নহয় চলিব? পাৰিম, কিয় নোৱাৰিম? মই দুখীয়া ঘৰৰে ছোৱালী, গতিকে পাৰিম। কেইবছৰমান কষ্ট হ'ব, তাৰপাছত মই কিবা এটা কৰিলে আমাৰ সংসাৰখন সুখৰ হ'ব। ঠিক আছে, এতিয়া ব'লা, মই ভাত খাই দোকান যাব লাগিব। ব'লা। মা, অ' মা। কি হ'ল ল'ৰা, ইমান চিঞৰি আহিছ যে? ভাত বাঢ়ি থৈছোঁ। তোৰ ভোক লগা নাইনে বাৰু? তই অথনি আহিলি বুলি গম পাওঁ নহয়। এয়া ভাত খাই লৈ। মা, খাম বাৰু। তোৰ লগত মোৰ কথা এটা আছে অ'। কি কথানো? কি হ'ল? তোৰ কিবা হৈছে নেকি? তোৰ গা চা বেয়া লাগিছে নেকি? ধেত মা, মোৰ গা বেয়া লগা নাই। তোৰ লগত মোৰ বেলেগ কথা এটাহে আছিলে। তইতো জানই মই বৰ্ণালীক ভাল পাওঁ। তাইক আজি লৈ আহিম বুলিয়ে ভাবিছোঁ। মানে আনিম বুলি প্লেনিঙো কৰিলোঁ। কি কি কৈছ তই এইবোৰ? তই কৈছিলিচোন তাই বিএ পাছ কৰাৰ পাছতহে বিয়া পাতিব, আৰু এতিয়া তই আজি অনা কথা ক'লি যে? কথাটো কি মানে? মা, তাইক ঘৰত বেলেগৰ লগত বিয়া দিম বুলি কৈছে আৰু নপঢ়াওঁ বুলিও কৈছে। সেইকাৰণে মই ভাবিছোঁ তাইক লৈ আহি পেলাই ইয়াতে পঢ়াম বুলি ভাবিছোঁ। সেইটো ঠিকেই ভাবিছ। ঘৰখনত এজন হ'লেও পঢ়া শুনা মানুহ লাগেই। তইতো দেউতাৰ কথা জানই। দেউতা বিচনাত পৰাৰ পৰাচোন তই পঢ়া শুনা কৰিবই নাপালি বেছিকে। 7লৈকেহে পঢ়িলি। সেইকাৰণে আজি বেলেগৰ দোকানত কাম কৰিব লগা হৈছে। বাৰু, সেইটো বাৰু ঠিকেই আছে। কিন্তু তই পাৰিবি জানো তাইক পঢ়াব? তই বেলেগৰ দোকানত থাকি যেনে তেনে ঘৰখন চলাই আছ। তই পাৰিবি জানো? পাৰিম মা, পাৰিম। মই দোকানৰ লগতে ইটো সিটো কামো কৰিম। মই পাৰিম মা। ঠিক আছে, যি ভাল দেখ কৰ। চাবি যাতে বিপদত নপৰ। এতিয়া ভাতকেইটা খাই ব'ল ল। মা।
মা অ' মা 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 মই বৰ্ণালীক লৈ আহিলোঁ একেবাৰে অ' তই লৈ আহিলি নেকি বাৰু আছোন ভিতৰলৈ ব'লা শুনাচোন মা এয়া ৰিজাল্ট দিলে মা বোৱাৰী চাওঁ চাওঁ শুনাচোন কোৱা চাকৰি এটা ওলাইছে এপ্লাই কৰি দিওঁ নেকি কৰি দিয়া ভাল কথাহে চোৱাচোন চাওঁ ভাল হ'ব জানো কৰিলে কৰি দিয়া পাছত প্ৰব্লেম নহয়তো নাই একো প্ৰব্লেম নহয় চাওঁ এপ্লাই কৰিলে কি হয় কৰি দিওঁ ন কৰি দিয়া তাকে ৰ'বা কৰি দিওঁ তেতিয়া ফোন এটা আহিছে ৰ'বা শুনাচোন চাকৰিটো হ'ল আজি কি কোৱা সঁচাকৈ মায়ে চাকৰি পালে মা তই ইয়াতে বহি আছ বৰ্ণালী চাকৰিলৈ জইন কৰিবলৈ যাব ওলাইছে ওলালে নেকি মা অ' যাওঁ মা ভালকৈ যাবা বোৱাৰী বোৱাৰীক আশীৰ্বাদ দে আকৌ আশীৰ্বাদ কৰিছোঁ ঠিক আছে যাওঁ যাওঁ থাকা কোন হয় কাৰ লগত আহিলা আজি আমাৰ অফিচৰে হয়
চ' এইফালেই ঘৰ মোক লগত লৈ আহিছে আজি বাৰু আহিলা ঠিকে আছে কালিৰ পৰা নাহিবা গাঁৱৰ মানুহে দেখিলে বেয়া ক'ব যি টি কথা ক'ব গতিকে লাইন গেইটে আহিবা কোনে কি কয় কি নকয় এইবোৰ মোৰ দৰকাৰ নাই কোনেও মোক খুৱাই পিন্ধাই ৰখা নাই মই নিজে ইনকাম কৰিছোঁ খাইছোঁ পিন্ধিছোঁ আৰু তুমিও এইবোৰত চকু নিদিবা মই ক'ত গৈছোঁ ক'ত নাই যোৱা আৰু মোক অফিচৰ ষ্টাফবোৰে কয় তোমাৰ হাজবেণ্ডে কি কৰে মোৰ জানা লাজ লাগে যে তুমি লোকৰ ঘৰত কাম কৰাগে বুলি চ' এইবোৰ কথালৈ মোৰ লগত কথা নাপাতিবা তুমি কি কৰা আৰু মই কি কৰোঁ চ' প্লিজ বৰ্ণালী কি কৈছা তুমি এইবোৰ যি শুনিছা তাকেই কৈছোঁ মা তুমি আহিলা তুমি এতিয়া আইতাৰ ওচৰলৈ যোৱাচোন মই অফিচৰ পৰা আহিছোঁ ভাগৰ লাগি আহিছে মা তুমি মোলে কি আনিছা নাই একো নাই আনা টাইমেই নাপালোঁ কাইলৈ আনিম দিয়া এতিয়া তুমি আইতাৰ ওচৰলৈ যোৱাচোন দেই বোৱাৰী তুমি ধুনুক কিয় আইতাৰ ওচৰলৈ যোৱা কৈ আছা সি তোমাক দিনটো নাই পোৱা এতিয়াহে পাইছে আৰু তুমি আইতাৰ ওচৰলৈ যোৱা বুলি কিয় খেদি পঠিয়াইছা মা মই এতিয়া এফালৰ পৰা আহিছোঁ এতিয়া মোক লেপো কুৱেশ্যন কৰি নাথাকিব মই আনচাৰ দিব নোৱাৰিম পাৰিলে আপুনি লৈ যাওক নহ'লে দেউতাকৰ ওচৰলৈ পঠিয়াই দিয়ক ধুনু মাৰ তোমাৰ কাৰণে সময় নাই সময় হ'লে পিছত আহিবা আহা শুনা ধুনুক চাবা তুমি তাৰ লগত যাব নোৱাৰা মই গাড়ী ঠিক কৰি দিম তুমি তাত যাবা মোৰ এইবোৰ শুনিবলৈ টাইম নাই দম আছে যদি কাৰ এখন লোৱা দম আছে যদি লোকৰ ইমান ডাঙৰ মানুহজনে মোক নিবলৈ আহিছে সেইটোৱে ভাগ্য বুলি ভাবা বৰ্ণালী মই যাওঁ বৰ্ণালী মোক ইয়ালৈ কিয় মাতিলা মোৰ হাজবেণ্ডে তোমাৰ লগত অহা যোৱা কৰিব মানা কৰিছে আৰু কালিৰ পৰা কথা শুনাই আছে মই আৰু যদি এনেকৈ থাকোঁ মোক কামৰ পৰা এৰাই দিব আৰু মই তোমাক এৰি থাকিব নোৱাৰোঁ প্লিজ মোক ইয়াৰ পৰা লৈ যোৱা একেবাৰে প্লিজ ঠিক আছে দিয়া তোমাক মই লৈ যাম কিন্তু তোমাক লৈ যাব পাৰিম তোমাৰ ল'ৰাটোক লৈ যাব নোৱাৰোঁ কাৰণ তোমাৰ ল'ৰাটোক যদি মই লৈ যাওঁ মোক ঘৰত সোমাব নিদিব তাকতো মই নিনিওঁ তাৰ দেউতাক আছে আইতাক আছে চাব সিহঁতে আৰু তাৰতো এনেও সিহঁতৰ প্ৰতিয়ে বেছি মৰম থাকিব সিহঁতৰ লগতে কিন্তু মাজে মাজে খবৰ এটা ল'ম তুমি মানা নকৰিবা প্লিজ যি হ'লেও সি মোৰেই সন্তান দিয়াচোন ঠিক আছে দিয়া এতিয়া যাওঁ ব'লা ব'লা কি হ'ল ল'ৰা ইমানকৈ চাই আছ যে আজি বোৱাৰী ইমান দেৰিলৈকে পোৱাহি নাই যে ফোন এটা কৰচোন কেতিয়া আহি পাব দেউতা মা ক'ত পালেহি মায়ে মোলে ঢেৰ বস্তু আনিব হয়নে আইতা আজি তোমালৈ ঢেৰ বস্তু অনা কথা আছে সেয়াই কিনি আছে চাগে সেইকাৰণেই ইমান দেৰি হৈছে তথাপিও তই ফোন এটা কৰি সুধচোন ক'ৰ পালেহি
মই ফোন কৰিছিলোঁ মা, আহি আছে চাগে। তই তাক লৈ ভিতৰলৈ যা, তাই আহি পাবহি চাগে। হ'ব দে, তই বেছি চিন্তা কৰি নাথাকিবি। ঐ মাহঁতে কিবা ক'ব নেকি আকৌ আমাক? একো চিন্তা কৰিব নালাগে, আহা। বাবা তই আহিলি? এও কোন? মা, তাইৰ নাম বৰ্ণালী। তাই মই একেলগে অফিচতে জব কৰোঁ আৰু তাইক মই বহুত ভাল পাওঁ মা। সেইবাবে তাইক মই আজি একেবাৰেই লৈ আহিলোঁ। কি কৈছ তই এইবোৰ? বাৰু আনিলি যদি আহ দুয়োটা এতিয়া ভিতৰলৈকে, বাকী কথা ভিতৰতে পাতিম আহ। ভিতৰলৈ আহ। আহা। বৰ্ণালী ক'ত আছা তুমি? কিয় ইমান দেৰি হৈছে তোমাৰ? তোমাৰ কিবা প্ৰব্লেম হৈছে নেকি? মই আনিবগৈ লাগিব নেকি? কোনো দৰকাৰ নাই আহিব, আৰু আহিলেও মোক নাপাওঁ। মই আজি তাৰ লগত গুচি আহিলোঁ, আৰু সেইখন ঘৰলৈ মই পুনৰ ঘূৰি নাযাওঁ। কি? তুমি আজি কি কৈছা এইবোৰ? আৰু তই মোক ফোন কৰি ডিষ্টাৰ্ব কৰি নাথাকিবি। মই তোমাক মন প্ৰাণ দি ভাল পাওঁ, আৰু তোমাৰ কাৰণে মই কি কৰা নাই? তোমাক পাবৰ কাৰণে মই কিমান কষ্ট কৰিছিলোঁ, কি যে কৰা নাই তোমাৰ কাৰণে। আৰু আজি পঢ়ি শুনি চাকৰি কৰি বেলেগলৈ গুচি গ'লা। তোৰ লগত মোৰ কোনো কথা নাই। মই চাকৰি কৰোঁ আৰু তই লোকৰ ঘৰত কাম কৰ। কোন ফালৰ পৰা তোৰ লগত মই মিলো? তুমি পাগল হৈছা নেকি? মই পাগল হৈছো। তোৰ লগত থাকিব মই নোৱাৰো, গুচি আহিলো। বৰ্ণালী, তুমি মোৰ কাৰণে নহ'লেও আমাৰ ধনুৰ কাৰণেতো ভাবা। আৰে চা, তই যি কৰ কৰি থাক, মোক ফোন কৰি ডিষ্টাৰ্ব কৰি নাথাকিবি। ৰাখ ফোন। হেল্ল' বৰ্ণালী, হেল্ল' হেল্ল'। দেউতা মা আহিলে নে? মায়ে মোলে কি আনিলে? চাওঁ মা ক'ত? ল'ৰা, বোৱাৰী কিয় অহা নাই ইমান দেৰিলৈকে? যাচোন তই আগবাঢ়ি। ধুনুলৈ চাগে কিবা কিনি আছে, সেইকাৰণে ইমান দেৰি হৈছে। ধুনু, তোমাৰ মা আৰু নাহে। কি? দেউতা কি কৰিছা তুমি এইবোৰ? মা কিয় নাহে? তই এইবোৰ কি কৈছ? কিয় বোৱাৰী নাহে? কি হৈছে কচোন? মা, বৰ্ণালী আমাৰ চবকে এৰি বেলেগলৈ বিয়া হৈ গ'ল। কি? চি কি শুনিছো মই এইবোৰ শুনাৰ আগত মই মৰি নগলো কিয়? হে প্ৰভু, কি দিন দেখিছো এইবোৰ। মা কলৈ গ'ল? মোক মাক লাগে। ধুনু, মা কলৈ গ'ল? মোক মাক লাগে।
ধুনু কোন হয় তই মোৰ ল'ৰা হাতত ধৰিবলৈ তই নিজকে নিজে কি বুলি ভাব আনৰ মনত দুখ দি তোৰ নিজৰ সন্তানক দুখ দি তোৰ বহুত ভাল লাগে ন তইতো ভগৱানক ধন্যবাদ দিব লাগে তই যিখিনি সুবিধা পাইছিলি মোৰ পৰা বিয়া হৈ সেইখিনি সুবিধা বহুতে বিচাৰিলেও নাপায় মই এটা কথা বুজি নাপালো তোৰ প্ৰব্লেম কি আছিল তোক সমাজে এনেকুৱা বনাইছে নে তই জন্মৰ পৰাই এনেকুৱা আছিলি ধুনু তোমাৰতো দেউতাই আজিকালি বহুত কথা কৈছিল মই এটা কথা ভালকে বুজি পালো এইটো তোৰ দুখ নহয় তোৰ পৰিয়ালৰ দুখ ল'ৰা ছোৱালীৰ কাৰণে নিজৰ ঘৰখনে প্ৰথম স্কুল কিন্তু তোৰ এই শিক্ষা তোৰ ঘৰখনৰ পৰা নাপালি তোৰ নিজৰ মাৰ পৰা একো শিকিবই নোৱাৰিলি নে তোৰ মাৰে তোৰ ওপৰত ধ্যানেই নিদিলে দীপাংকৰ তই নিজকে কি বুলি ভাবিছ তই আমাক দুখ দি কষ্ট দি তই সুখত থাকিব পাৰিম বুলি ভাবিছ তোৰ নিউ হাজবেণ্ডে যেনেকৈ আমাক দুখ দি তোক নিলে ঠিক তেনেকৈ তোক দুখ দি বেলেগক আনিব কাৰণ সিহঁত মানুহেই নহয় নিজৰ হাজবেণ্ড সন্তান থকাৰ পাছতো মাকক লৈ যায় গতিকে কাইলৈ যে বেলেগ এজনী নানিব তাৰ কি মানে আছে How dare you? চুপ নিচৰিবি আৰু নেক্সট টাইম মোৰ ল'ৰাক লগ কৰা কথা সপোনতো নাভাবিবি নহ'লে কথা বেয়া হৈ যাব কিয় মাৰ ওচৰত গৈছিলা কিয় গৈছিলা মই কি তোমাক সুখত ৰাখা নাই মই তোমাক কি দিয়া নাই তোমাৰ কাৰণে মই কি কৰা নাই তোমাক ভাল মানুহ বনাবলৈ মায়ে এৰি যোৱাৰ পৰা মই তোমাক মা নোহোৱা অনুভৱ হ'বলৈ দিয়া নাই মই তোমাক কি কৰা নাই কিয় গৈছিলা মাৰ ওচৰত কিয় গৈছিলা কাৰণ সেইজনী মোৰ মা হয় মায়ে মোক বহুত মৰম কৰে বহুত দামী দামী বস্তু দিয়ে তুমি মোক ইমান দামী বস্তু কিনি দিছা মই মায়ে ওচৰলৈ যামেই ধুনু ধুনু তুমি কি কৈছা এইবোৰ দেউতাক দেউতাই তোমাৰ কাৰণে কি কৰা নাই তোমাৰ মা বেলেগলৈ যোৱাৰ পাছত তোমাৰ সকলো বস্তু তোমাৰ সকলো কাম দেউতাই কৰি আছে তোমাক মা নোহোৱা অনুভৱ তোমাক হ'বলৈ দিয়া নাই তোমাৰ কাৰণে কিমান কষ্ট কৰিছে আৰু তুমি আজি দেউতাক ইমান কথা শুনাই দিছা তাকো সেইজনী মাৰ কাৰণে যিজনী মায়ে তোমাক এৰি থৈ বেলেগলৈ পলাই গুচি গ'ল দুটা দামী চকলেট দুটা দামী বস্তুৰ কাৰণে তুমি আজি দেউতাক পাহৰি গৈছা তোমাক ইমান ভাল পোৱা হলে মায়ে তোমাক এৰি থৈ নগল হয় সেইজনী মা বুলি নকয় পাপী বুলি কয় সেইবোৰৰ মুখ চাব নাপায়
চকলেট নালাগে, মোক দামী বস্তুও নালাগে। মোক তোমাৰ আচল মৰম লাগে, দিবানে দেউতা? মোক মাফ কৰি দিবা দেউতা, মাফ কৰি দিবা। মইহে বেয়া মানুহজনীৰ ওচৰলৈ কেতিয়াও নাযাওঁ। আৰে তুমি বুজিব চেষ্টা কৰা না। আৰে তুমি আন বুলি ক'লে আনিব পাৰিম জানো? অলপতো সময় দিয়া মোক। আগতে পঠিয়াই ল'ব লাগিব, তাৰপিছতে তোমাক পাৰিম আনিবলৈ। কোন হয়? কাৰ লগত এনেকৈ কথা পাতি আছা? তোমাক কিয় লাগে? যোৱা ঘৰৰ কাম কৰাগে। তোমাকতো ঘৰৰ কামৰ বাবেহে আনিছিলোঁ। মই মোৰ গাৰ্লফ্ৰেণ্ডৰ লগত কথা পাতি আছোঁ। তাই ছোৱালী হয়, তোমাৰ নিচিনা সন্তান থকা বোৱাৰী নহয়। ভাল লাগিছিলে দুদিনমান, সেইবাবে আনিছিলোঁ তোমাক। সেইবুলি গোটেই জীৱন তোমাৰ লগত থাকিব পাৰি জানো? আৰু মোৰ জীয়েকক মই সোনকালে বিয়া কৰাম। যদি তোমাৰ থাকিবলৈ প্ৰব্লেম হয়, তুমি তোমাৰ সেই এক্স হাজবেণ্ডৰ ওচৰলৈ গুচি যোৱা। কি কৈ আছা এইবোৰ? পাগল হৈছা নেকি? ৰবিয়ে ঠিকেই কৈছে। তই এজনী সন্তান থকা বোৱাৰী বুলি মই পিছতহে গম পাইছোঁ। তোৰ অলপো লাজ নালাগিল নে? নিজৰ সন্তান থকাৰ পিছতো বেলেগ মতালে আহিবৰ কাৰণে। সি ল'ৰা মানুহ, ছিংগুল থকা বাবেতো তোক ভাও দিছিলে। তাকে বুলি তই তাক ফচাই গুচি আহিব নালাগে নহয়। ৰবিৰ বিয়া আগতে তই এখন ঘৰৰ পৰা ভালে ভালে সোনকালে ওলাই গুচি যা, নহ'লে তই কাম কৰা মানুহ হৈ থাক ইয়াত। মা, কি কৈছে এইবোৰ আপুনি? এইবোৰ ক'বলৈ আপোনাৰ অলপো লাজ লগা নাইনে? বেটি, তই লাজৰ কথা নকবি। তোৰ মুখত এইটো শব্দৰে শোভা নাপায়। তোৰ লাজ শ্ৰম থকা হ'লে নিজৰ সন্তান আৰু হাজবেণ্ডক এৰি বেলেগলৈ কেতিয়াও নাহিলিয়ে হয়। সি ডেকা ল'ৰা, সি আনিব খুজিলে তই আহিবি নেকি? তোৰ এজন হাজবেণ্ড আছে, সন্তান আছে, তই এজনী বোৱাৰী হয়, তাৰপিছত তই কেনেকৈ আহিলি? তেতিয়া তোৰ লাজ ক'ত আছিল? গতিকে তই ঘৰৰ পৰা ওলাহ, নহ'লে তই কাম কৰা মানুহ হিচাপত থাক। মায়ে কি কৈছে শুনিছ নহয়? বাকী যি কৰ সোনকাল কৰ। ধনু, ধনু, দীপাংকৰ, দীপাংকৰ, মা, 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 দীপাংকৰ, ধনু, শুনিছানে? ওলাই অহা না ধনু, মা। দীপাংকৰ, মোক মাফ কৰি দিয়া। মই তোমালোকক এনেকৈ এৰি যাব নালাগিছিল। মই ভাবিছিলো তোমালোকক এনেকৈ এৰি গ'লে মোৰ সুখ হ'ব, কিন্তু এতিয়া মোৰ দুখৰ ওপৰতে দুখ। টকা পইচাই যে মানুহৰ সুখ আনিব নোৱাৰে মই এতিয়া বুজি পাইছো। কিন্তু এতিয়া মোৰ কি হ'ল? টকা পইচা থকাৰ পিছতো মোৰ দুখৰ ওপৰতে দুখ। ধুনু, এজনী মানুহ তুমি চিনি পাইছা? মই চিনি নাই পোৱা দেউতাক। কোন হয় এজনী? শুনিলি নহয়? গতিকে বাঁহ এডাল ফলাৰ পিছত
কেতিয়াও জোৰা নালাগে তহঁতৰ দৰে বোৱাৰী ওলাই যোৱাৰ পিছত সেইখন ঘৰত কেতিয়াও স্থান নাথাকে এতিয়াই ওলা য'ৰ পৰা আহিছ তাত যা ইয়াত তোৰ কোনো স্থান নাই